নমস্কাৰ, স্বাগতম জনাইছোঁ মই মিতালী আপোনালোকক মোৰ ইউটিউব চেনেল মিতালী মস্তিলৈ। আজি বহু দিনৰ মূৰত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এতিয়াৰ পৰা মই ভাবিছোঁ সপ্তাহৰ মূৰত ৰেগুলাৰকৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। গতিকে বলক এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ বোৱা কাপোৰৰ কালেকশ্যন। এতিয়া মোৰ বোৱা কাপোৰত প্ৰথমে আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ এইযোৰ হৈছে নীলা। ইয়াত নীলাত পিংক কালাৰ আৰু এইটো কমলা, এই দুটা ফুল দিয়া হৈছে। এইখন হৈছে মেখেলাখন, আপোনালোকে দেখিব পাৰিছে এইখন মেখেলাখন। আৰু ইয়াৰ চাদৰখন হৈছে এইখন। চাদৰখনতো তেনেকৈ বুটা দিয়া হৈছে। চাদৰখনৰ তলত এক লাইনে বুটা দিয়া হৈছে আৰু গাত এনেকৈ সৰু সৰু বুটা দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখিব পাৰিছে এনেকৈ সৰু সৰু গাত বুটা দিয়া হৈছে। কমলা কালাৰৰ বুটাটো গোটেই গাটোতে এনেকৈ দিয়া হৈছে। ইয়াত দহি কৰা হোৱাই নাই। এইযোৰ পিন্ধিলে দহি কৰিব লাগিব। মই আপোনালোকক মই দ্বিতীয়যোৰ বোৱা কাপোৰ দেখুৱাবলৈ লৈছোঁ। মোৰ দ্বিতীয়যোৰ বোৱা কাপোৰ হৈছে এইযোৰ হাজং ষ্টাইলত কৰা হৈছিলে। এই কাপোৰযোৰ লগাওঁতে আমি কলা লগাইছিলোঁ আৰু তাত বগা বৈ দিছোঁ আৰু মাজে মাজে গুণা এনেকৈ দি দিছোঁ যাতে হাজং ষ্টাইলৰ হয়। আৰু এইখন মেখেলা আৰু ইয়াৰ লগত চাদৰ। এইখন চাদৰখনৰ তলত তেনেকৈ একো নাই কৰাটো। চাদৰখনৰ তলত এনেকৈ বগা আৰু কলা দহি কাটি দিছোঁ, ধুনীয়া দেখিবলৈ থোপা লগাই দিছোঁ। এতিয়া মই আপোনালোকক মোৰ দ্বিতীয়যোৰ কাপোৰ দেখুৱাবলৈ লৈছোঁ। মোৰ দ্বিতীয় কাপোৰযোৰ হৈছে এইযোৰ কলাত দেখিছে আপোনালোকে হালধীয়া আৰু গুলপীয়া বুটা বচা হৈছে, ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে। এয়াতো দহি কৰা হোৱাই নাই। এইযোৰ আচলতে মই প্ৰথম যেতিয়া ববলৈ শিকিছোঁ তেতিয়া বোৱা হয় এই কাপোৰযোৰ। এইযোৰ আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ। মেখেলাখন হৈছে এইখন। মেখেলাখনতো তেনেকৈ 3 লাইন বুটা দিয়া হৈছে ওপৰলৈকে, দেখিছে আপোনালোকে গুলপীয়া আৰু হালধীয়া এই দুটাতে দিয়া হৈছে এখন মেখেলা। তাৰপৰা এতিয়া মই আপোনালোকক মোৰ চতুৰ্থযোৰ কাপোৰ দেখুৱাবলৈ লৈছোঁ। মোৰ চতুৰ্থযোৰ কাপোৰ হৈছে এইযোৰ। আপোনালোকক আৰু এযোৰ নীলা দেখাইছিলোঁ, সেইযোৰৰ লগত এইযোৰ লগতে লগোৱা হৈছিলে। ইয়াত তলত এইটো মিচিং ফুল দিয়া হৈছে। কিন্তু মিচিঙত কালাৰ মিক্স কৰি দিয়াৰ কাৰণে বেছি ধুনীয়া লাগে। মোৰ ইয়াত সৰুকৈ খিচখিচীয়াকৈ ফুলটো উঠিছে, দেখিছে। আৰু লগতে মই এনেকৈ বুটা দি দিছোঁ, সৰু সৰু বুটা দি দিছোঁ। 3 লাইন এনেকৈ বুটা দিছোঁ দূৰে দূৰে অলপমান। এখন মেখেলা আৰু ইয়াৰ লগতে চাদৰখনো আছে। চাদৰখন এইখন। চাদৰখনৰ তলত মই এনেকৈ থোপা লগাই দিছোঁ গুলপীয়া ৰঙৰ। ছাইডত মই এনেকৈ পাৰ্টিন দি দিছোঁ। এয়া যিহেতু পতি বাচি থাকিবলৈ অলপ কষ্ট হয়, যিহেতু মোৰ স্কুল থাকে আৰু স্কুলৰ পৰা আহি মোৰ বাচিবলৈ অসুবিধা হয়। গতিকে কম সময় পোৱাৰ কাৰণে পতিৰ কাৰণে কষ্ট নকৰিলোঁ আৰু এনেকৈ পাৰ্পিন লগাই দিছোঁ। পাৰ্পিন লগাই দিওঁতে ইমান বেয়া দেখা নাই বাৰু দেখিবলৈ। মই পিন্ধা নাই এতিয়ালৈকে, লগাই শেষ হৈছেহে মোৰ লকডাউনৰ। এতিয়া বন্ধ দিয়াৰ আগে আগে লগাই শেষ হৈছে। ইয়াতো তেনেকৈ ফুল দিয়া হৈছে বুটা সৰু সৰু। প্ৰথমতে এক লাইন এনেকৈ সৰু সৰুকৈ বুটা দি দিছোঁ। ইয়াত মই পিংক কালাৰ আৰু ডাঠ য়েল্লো এই দুটা দিছোঁ। তাৰপৰা তাৰ মাজত ডাঙৰ ডাঙৰ বুটা 2 লাইন দিয়া হৈছে। তাৰ ওপৰত গোটেই গাটোতে এই সৰু সৰু বুটাটো গোটেই গাটোতে এনেকৈ দিয়া হৈছে। মই আপোনালোকক মেলি দেখুৱাই দিছোঁ। লগতে মই ছাইডত ভিডিঅ' দি দিম, আপোনালোকক পিন্ধি পিনে কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি পিনে ক'ব। তাৰপিছতে মই এতিয়া পিন্ধি আছোঁ যে এইযোৰ আচলতে পিঁয়াজ কালাৰেই হ'ব চাগে কালাৰটো। এইযোৰ মই সৰুৱে আছিলোঁ অলপমান, তেতিয়াই মায়ে মোলৈ বৈ দিছিলে। মাজে মাজে ঘৰ দি দিছে, এনেকৈ ঘৰ দি দিয়া আছে ঘৰ। তাৰপৰা মাজতে এনেকৈ বুটা দিয়া আছে, দেখিছে আপোনালোকে বুটা দি দিছে আৰু গুণা মাৰি থৈ দিয়া আছে। এইযোৰৰ তলত একো কৰা নহ'লে এনেকৈ পিন্ধিলোঁ। বহুত কিবা পিন্ধা হ'ল বাৰু। এইযোৰ ভাল লাগে কাপোৰযোৰ, কোমল পিন্ধিবলৈ। এয়া মোৰ বোৱা কাপোৰ এই 5যোৰ আছে। আৰু এতিয়া লাহেকৈ ভাবিছোঁ বন্ধ যেতিয়া ঘৰতে এতিয়া লগাব লাগিব আৰু বোৱা কাপোৰ। ঘৰতনো কি কৰি থাকিম,
গতিকে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো ক'লোৱে আৰু প্ৰথমতে আকৌ এবাৰ আপোনালোকক নকওঁ। গতিকে ঠিক আছে তেতিয়াহ'লে এতিয়ালৈ বাই বাই।